মাঘৰ বিহু উপলক্ষে আজি ভোজন আছে আমাৰ। এয়া ৰান্ধনীসকল বনাই আছে একদম পুৰা ভাত পাচলি মাংস হৈ গ'ল। ছাৰ কিবা ক'ব? মই এই চব গাড়ী বনাব লাগিব, চালাড বনাব লাগিব। হাতখন ধুই আহোঁ মই। হাত ধুই আহক, ঠিকে আছে। समझ रहे हो आप समझ रहे हो এই ৰান্ধনীসকলৰ দুজনো আহিলোঁ, এইফালে চব ৰেডি হৈ আছে এইফালে। আচ্ছা, কি বনাই আছে দাদা? ভাত বনাই আছে এইটো ন? এইটো ভাত বনাই আছে, এই লাষ্ট এইটো। বাকী মাংস চাংস চব হৈ গ'ল নে? তে আজি বহুত আনন্দে খাব ন ৰাইজে? ঠিক আছে। তে আপুনি কি শুভেচ্ছা দিব বিহু উপলক্ষে? কওক। কি ক'ব লাগিব? ক'ব লাগিবতো। নতুন বছৰ মিলি গৈ সকলোৱে ফূৰ্তি ধেমালি খাবলৈ হয় ভাল লাগিব ন? ধন্যবাদ থাকিলে। আচ্ছা কোৱাচোন, আজি নতুন বছৰ উপলক্ষে তুমি কি শুভেচ্ছা জনাবা? দেখিছে নহয়, এইবিলাক ওপৰত মাইক বুজি আছে। মাক বুজি আছে। এতিয়া আমাৰ কণ্টেক্ট বেছতে হ'ব ন খোৱাটো? আৰু এইফালে ভাত চব্জি হৈ আছে। এইফালে ভাত চব্জি হৈ আছে, মাছ মাংস হৈ আছে মাটিমাহৰ লগত। হয়, আৰু এটা নিৰামিষ ভাজি আছে। আৰু আছে চৰা মাংস আছে। হয়, এইফালে চালাড আছে। আৰু এইফালে মাংস আৰু আলু এটা ভাজি আছে।